নমস্কাৰ বন্ধুসকল, মই শংকৰে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি APDCL এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে APDCL যি বহুতো কেলেংকাৰী চলিছিল বুলি অভিযোগ কিছুমানে কৰিছিলে। বন্ধুসকল, তাৰ পাছতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু এজনীয়া তদন্ত কমিটি আদেশ দিছিলে, নিৰ্দেশ দিছিলে, তাৰ পাছতে বন্ধুসকল সেই যাক আদেশ দিছিলে সেইজন হৈছে অনিমা হাজৰিকাদেৱ। বন্ধুসকল, যোৱাকালি এটা আপডেট আহিছিলে, সেই আপডেটটো মই অতি সহজ সৰল ভাষাত মই সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম। যদিহে কোনোবা ব্যক্তি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনালোক সকলোতকৈ আগত পাব। বন্ধুসকল, এইটো ভিডিঅ'ৰ শেষত মই এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ, যিটো প্ৰশ্ন নেকি চাব ইন্সপেক্টৰত অলৰেডি যিখন কুৱেশ্যন পেপাৰ লিক হৈছিলে তাতো আহিছিলে, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকিব। যাই কি নহওক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে APDCL পৰীক্ষা হৈ যোৱা আজি প্ৰায় 1 বছৰতকৈ বেছি হ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ নাই। আমাৰ অসম চৰকাৰে দিব পৰা নাই, অফিচিয়েলি কিবা আপডেট দিব পৰা নাই। বন্ধুসকল, আমি এটা কথা মনত ৰাখিব লাগিব যে যিহেতু কিবা যদি পৰীক্ষা যিহেতু ফলাফল আইনী মেৰপাকত সোমাই যায়, তেনেহ'লে সেই ফলাফলটো বহুতো দেৰি হৈ যায়, বহুতো লং প্ৰচেছ হৈ যায়। বন্ধুসকল, যিহেতু অনিমা হাজৰিকাদেৱৰ মানে এজনীয়া তদন্ত কমিটিয়ে নিৰ্দেশ দিছিলে, সেই তদন্ত কমিটিৰ যোৱাকালি এটা ৰিপৰ্ট আহিছে। সেই ৰিপৰ্টটোত তাত স্পষ্টকৈ উল্লেখ আছে যে 7 দিনৰ ভিতৰত এই অনিমা হাজৰিকা যি কমিটি আছে, সেই কমিটিৰ লগত যোগাযোগ কৰিব লাগিব। যোনসকলে যি মানে ঘূচ চলিছিল বা এনেকৈ ইলিগেল হৈছিল বুলি কৈছিলে, সেইসমূহ তেওঁলোকৰ লগত আকৌ এবাৰ মানে কথাবোৰ সঁচা নে মিছা এনেকুৱা ধৰণৰ আকৌ এবাৰ তেওঁলোকক জনাব লাগিব। অৰ্থাৎ বন্ধুসকল, মই এটা কথা আপোনালোকক কৈছোঁ যে তেওঁলোকৰ লগত, অৰ্থাৎ তেওঁলোকৰ এটা মেইল আছে, সেই মেইলৰ লগত নহ'লে আৰু তেওঁলোকৰ কিবা এড্ৰেছ আছে, সেই এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ লাগিব অতি সোনকালে, অৰ্থাৎ 7 দিনৰ ভিতৰত তেওঁলোকৰ লগত যোগাযোগ কৰিব কৈছে। অনিমা হাজৰিকা যি তদন্ত কমিটি আছে, সেই তদন্ত কমিটিৰ লগত যোগাযোগ কৰিব কৈছে 7 দিনৰ ভিতৰত। বন্ধুসকল, এইটো আছিল যোৱাকালি ৰিপৰ্টটো। যাই কি নহওক আজিৰ প্ৰশ্নটো আমি চাই লওঁ। বন্ধুসকল, আজিৰ প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয়। 64:4 ইকুৱেল টু 25 অপশ্যন 4টা আছে। অপশ্যন এ 89, অপশ্যন বি 57, অপশ্যন চি 95। এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বন্ধুসকল, মই ইয়াত আৰু এটা অপশ্যন থাকি গ'ল ডি, ইয়াৰ এটাও নহয়। আপোনালোকে পাৰিলে শুদ্ধ কৰি ল'ব, মই আপোনালোকক কৈ দিছোঁ। বন্ধুসকল, 64 কি কৰিলে আমি 4 পাম, ঠিক সেই 25 কি কৰিলে আমি তলৰ অপশ্যন 4টাৰ ভিতৰত এটা পাম। অপশ্যন ডিটো হ'ল এটাও নহয়। বন্ধুসকল, 64ক যদি আমি যোগ বিয়োগ পূৰণখন কৰিলে আমি এটা কেতিয়াও 4 নাপাওঁ। বন্ধুসকল, আমি এটা মষ্ট ইম্পৰ্টেণ্ট লজিক সোমাই আছে, মই আপোনালোকক বুজাই দিছোঁ। 4ক যদি বন্ধুসকল আমি কিপ কৰোঁ, তেনে 64 পাম। ঠিক তেনেকৈ 25ক আমি কি কৰিলে অপশ্যন 4টা পাম। বন্ধুসকল, অপশ্যন এ 89, অপশ্যন বি 57, অপশ্যন চি 95, অপশ্যন ডি ওপৰৰ এটাও নহয়। বন্ধুসকল, ইয়াত আমি 25টো হৈছে স্কোৱাৰ আৰু 64টো হৈছে কিউব। বন্ধুসকল, এইটো আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, দুইটা সমান হ'ব লাগিব, তেতিয়া আমাৰ উত্তৰটো শুদ্ধ হ'ব। কিন্তু 64টো হৈছে কিউবৰ সংখ্যা আৰু 25টো হৈছে স্কোৱাৰ, সেইকাৰণে অপশ্যন ডি হ'ব, এটাও নহয়। আজিলৈ ইমানে, ধন্যবাদ।